নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো। আজি মই বনাবলৈ গৈ আছো চানাৰ খুৰমা। অতিকৈ সহজ এই ৰেচিপিবিধ আৰু এইবিধ ৰেচিপি বৰপেটা সাইডত অতিকৈ প্ৰসিদ্ধ। সেয়েহে সেইটো পদ্ধতিতে মই আজি আপোনালোকক দেখাম। তেন্তে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। খুৰমাৰ বাবে মই ইয়াত লৈছো প্ৰায় 200 গ্ৰাম পনীৰ। মই 1 লিটাৰ গাখীৰ ফটাই লৈ এই পনীৰবিধ ঘৰতে তৈয়াৰ কৰিছো। ঘৰত তৈয়াৰ কৰা হলে বেছি ভাল হয় দোকানতকে। আৰু এতিয়া মই এইখিনি কাটি লৈছো। আপোনালোকক যেনেকুৱা আকাৰত লাগে হেনেকুৱা আকাৰত কাটি ল'ব। আমাৰ এইখিনি কটা হৈ গ'ল। আৰু এতিয়া এই পনীৰৰ কিউবছবোৰ মই এখন প্লেটত থৈ দিম। আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। আৰু তেতিয়াহে আগলৈ ভিডিঅ'বোৰ পাই থাকিব। আৰু এতিয়া আমি আহিছো ৰেচিপিটোলৈ। এতিয়া আমি 1 কাপ চেনি ব্যৱহাৰ কৰিছো আৰু 4টা ইলাইচি। মই ইলাইচি কেইটা খুন্দি লম, মানে গুৰি কৰি লম। ইলাইচি পাউডাৰ হ'লেও হ'ব। আমাৰ ইলাইচিখিনি গুৰি হৈ গৈছে। আৰু এতিয়া মই এফালে কেৰাহী এখনত মই চেনিখিনি দি দিছো। 1 কাপ চেনিত মই আধা কাপ পানী ব্যৱহাৰ কৰিছো। এতিয়া পানীখিনি দি মই ভালদৰে হাই ফ্লেমত উতল অহালৈকে থৈ দিম। আমাৰ এইখিনি উতল আহি গৈছে। আৰু ইয়াত মই ইলাইচি গুৰিখিনি দি দিম। আৰু এতিয়া আমি এইখিনি চেক কৰি চাম যে ইয়াত খুৰমাখিনি দিব পৰা হৈছে নে নাই। এয়া চাওক, এডাল তাৰ যদিহে হৈছে তেতিয়াহ'লে আমাৰ এইখিনি ৰেডি হৈছে। আৰু ইয়াত মই খুৰমাখিনি মানে পনীৰখিনি ইয়াত মই দি দিছো। আৰু এতিয়া মই এইখিনি একেৰাহে লৰাই থাকিম। মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছো যাতে চেনিৰ ৰসখিনি পনীৰৰ ভিতৰলৈকে সোমাই যায়। আৰু ভালদৰে উতল অহাৰ পিছত মই এইখিনি আকৌ এবাৰ লৰাই দিছো। এইখিনি একেৰাহে লৰাই থাকিব, নহ'লে চেনিখিনি খুৰমাত লাগি ধৰিব পাৰে। আৰু এতিয়া মই প্ৰায় গেছৰ ফ্লেমটো অফ কৰি দিছো। আৰু অফ কৰাৰ পিছতো মই একেৰাহে লৰাই আছো। আমাৰ চেনিৰ ৰসখিনি প্ৰায় শুহি আহিছে। আৰু এতিয়া এয়া চাওক, চেনি আৰু পনীৰ দুয়োখিনি বেলেগ বেলেগ হৈ গৈছে। আমাৰ এইখিনি ঠাণ্ডা হৈছে আৰু এইখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া মই এইখিনি চেনিৰ পৰা উঠাই লৈছো। আৰু ৰৈ যোৱা চেনিখিনি আপোনালোকে চাহ বনালে ব্যৱহাৰ কৰিব পাৰে। আৰু খুৰমাখিনি আপোনালোকে প্ৰায় 3-4 দিন ধৰি ষ্ট'ৰ কৰি ৰাখি খাব পাৰে। আমাৰ এয়া চানাৰ খুৰমা ৰেডি হৈ গ'ল। তেন্তে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাব। তেন্তে আজিলৈ আহিছো, ধন্যবাদ।